আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ আমাৰ ৰুম মালিকৰ আইতাৰ ঘৰৰ পৰা। ৰুমৰ ভিতৰতে থাকি থাকি মই বৰিং হৈ গৈছোঁ আৰু এতিয়া আহিছোঁ মই আইতাৰ ওচৰত মানে বিশেষ কথা এটাৰ কাৰণে আহিছিলোঁ। কথাটো হৈছে যে এটা বিশেষ কাহিনী শুনাম বুলি কৈছিলে, সেইবাবে ময়ো কাহিনী শুনিবলৈ আজি উপস্থিত হ'লোঁ আইতাহঁতৰ ঘৰত। আৰু আমাৰ ৰুমটো আছে পিছফালে যিহেতু, আৰু এতিয়া মই আইতাহঁতৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। কাহিনী আৰম্ভ হ'লেই তাৰ আগতে মোলৈ আইতাই চাহ একাপ আনিলে। চাহ খাই মানে কাহিনী শুনাব, সেইবাবে মোলৈ এয়া চাহ আনি ৰেডি কৰি দিলে আৰু এয়া চাহ খাই কাহিনী শুনিবলৈ আৰম্ভ কৰি দিলোঁ। চাহো খাই আছোঁ যেতিয়া কাহিনীও শুনি আছোঁ, আৰু 1950 চনত হোৱা ডাঙৰ ভূমিকম্পটোৰ কথাও ক'লে, সেইটোও শুনি ভাল লাগিলে। আৰু কাহিনীটো শুনি বহুত ভালেই লাগিলে। আৰু এটা কাহিনী আছে, সেইটো দুদিনমান লাহেকৈ ক'ম বুলি কৈছে। কাহিনীটো এতিয়া আপোনালোকক কৈ দিওঁ, পিছত ভিডিঅ'টো চাব মন নাযাব যে, সেইবাবে মই কাহিনীটো নকওঁ। আৰু আইতাই শেষত কৈছে চাহ খোৱা ঠাণ্ডা হ'ল, আৰু সেইবাবে ময়ো চাহ একাপ মুখত লৈ ল'লোঁ। যিহেতু কাহিনীও এদাই হ'ল আৰু চাহটো খাই এয়া মোৰ হৈ গ'ল, আৰু এতিয়া মই ৰুমলৈ যাওঁ। আইতাহঁতৰ ঘৰত চাহ একাপ খাই আহি এতিয়া মই বনাবলৈ লৈছোঁ ভাত বনাই হ'লেই এতিয়া মানে চব্জিটো কাটিবলৈ আহিছে। আৰু ৰুমত আজি কি বনাওঁ আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া আজি কচু আৰু টেঙা দালি হ'ব, তাৰপিছত দাংবডি আলুগুটি ভাজি হ'ব। এনেকৈ কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাবাচোন। আৰু এনেকৈ খাই কিবা এটা ভাল লাগে ন। আৰু খাইছোঁ সকলোৱে নোহোৱা হ'লোঁ, সেইবাবে সৰহকৈ খাব লাগিব। সেইবাবে আজিৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ সৰহকৈ খাবলৈ। আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে নাজানো, আৰু মই যিমান পাৰোঁ ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ মাজত। আৰু এয়া মোৰ শাকো কাটি আছোঁ, আৰু ভোকো লাগিছে যেতিয়া জল্দি কাটিবলগীয়া হৈছে। আৰু বাকী সিমানে, ভিডিঅ'বিলাক চাই যাব শেষলৈকে। ভিডিঅ'ৰ মাজতে মই সকলোকে জনাই থওঁ যে অহা কালিলৈ অৰুণাচল প্ৰদেশৰ বান্দৰদেৱা গেটৰ সমীপত হনুমান মন্দিৰ অপজিট ছাইডে এখন ৰেষ্টুৰেণ্ট খোলা হৈছে, আৰু ৰেষ্টুৰেণ্টখনৰ নাম হৈছে অসমীয়া পাকঘৰ। তাত কাইলৈ গ্ৰেণ্ড অ'পেনিং হ'ব, আৰু ময়ো যাম তাত, আৰু আপোনালোকো আহিব, তাতে লগ পাম বুলি আশা ৰাখিলোঁ। বাকী কথা কওঁতে এয়া শাক পাচলি কাটি মোৰ ৰেডি হৈ গ'ল, আৰু এতিয়া মই ধুই কৰি আনি এতিয়া ভাজি বনাবলৈ আৰম্ভ কৰিয়ে দিওঁ। আৰু ভাজি বনাবলৈ গৈ পাকঘৰত দেখোঁ যে হালধি নাই, সেইবাবে ময়ো ওলালোঁ দোকানলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। আৰু এয়া আহি পাই গ'লোঁ দোকান। যিহেতু হালধি নাছিলে, সেইবাবে মই হালধি আৰু চকলেট দুটা লৈ এতিয়া দোকানৰ পৰা ৰাওনা হৈছোঁ ৰুমলৈ বুলি। আজিলৈ ভিডিঅ'টো সিমানে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।